Hi guys, welcome to my YouTube channel. আৰু আশা কৰোঁ আপোনালোকে ভালে আছে আৰু লগতে মই ভালে আছোঁ। আৰু আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে ফ্লোৰ টাইলছ কেনেকৈ লগায় আৰু কেনেকৈ লগাব লাগে সেইটো আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ। আৰু আজি আপোনালোকক দেখাই আছোঁ আমাৰ স্কাৰ্টিং টাইলছ কেনেকৈ লগায় আৰু কেনেকৈ লগাব লাগে। আৰু আমাৰ এয়া খোলা বনাই থকা হৈছে। এইটো কিচেন ৰুম হয় গাইছ, এইটো কিচেন। এইটো চাওক কিচেনটো ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ টাইলছ লগাইছে দেই মিস্ত্ৰীহঁতে। এইটো আমাৰ গেছ টেবুল হয় দেই, কিচেনৰ টেবুল হয়, এইটো টেবুল হয়, কিচেন টেবুল। মোৰ টাইলছৰ টুকুৰাবোৰ লেতেৰা হৈ আছে, সেইটো চফা কৰা হোৱা নাই দেই গাইছ। চাওক আপোনালোকে ফিনিচিং চাওক কেনেকুৱা ফিনিচিং দিছে। এইটো আমাৰ আলমাৰি, এইটো চাওক আলমাৰিখন, সেইখন ঢালাইৰে বনাওঁ দেই, ঢালাইৰে বনোৱা হৈছে এইটো কিচেন আলমাৰিটো। এইটো চাওক, এইটোৰ কাম বাকী আছে, অকণমান টাইলছ লগোৱা বাকী আছে। এখন কিচেন বনাবলৈ মন আছিলে, কিন্তু ক'তনো পাওঁ আমি দুখীয়া মানুহ। অকণমান এইটো চাওক, ইমান ধুনীয়াকৈ বনাইছে দেই মিস্ত্ৰীহঁতে। এইবোৰ টাইলছৰ শব্দ। এইটো আমাৰ বেচিন, বাচন ধুবৰ কাৰণে বেচিন, বাচন বা যিকোনো ধুব পাৰে ন, যিকোনো বস্তু ধুব পাৰে দেই, অকল যে বাচনে ধুব সেইটো নহয় দে গাইছ, যিকোনো বস্তু ধুব পাৰে ইয়াতে। তো গাইছ আপোনালোকে বেয়া নাপাব দেই, এখন নতুনকৈ ইউটিউব চেনেল এখন খুলি আপোনালোকৰ আগত এইবোৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে আপোনালোকে যাতে বেয়া নাপায়। ঐ মিস্ত্ৰী, কাম কৰি কেনে লাগিছে? কাম কৰি কেনেকৈ লাগিছে ইয়াতে? কাম কৰি পেলাই কেনেকৈ লাগিছে ইয়াতে? হয় নেকি? তো গাইছ আমাৰ টাইলছ কটা মিচিন শব্দ ইমান বেয়া, ফাটি যাওঁ লাগে গাইছ, ইমান বেয়া শব্দ। চাওকচোন আপোনালোকে নিজে শুনি আছে ন। আৰু কিমান দিন লাগিব ইয়াতে কাম? এসপ্তাহ ন? এসপ্তাহ লাগিব দে, ঠিকে আছে, ভালকৈ কৰিবা আৰু। তহঁতৰ হাজিৰা কেনেকুৱা? হাজিৰা কিমানকৈ? 800। অ' মাই গড, এইটো চাওক না কেনেকৈ লগাইছে, ফিনিচিং কেনেকৈ দিছে সিহঁতে। আপোনালোকক দেখাইছোঁ ৱাল, সেইটো চাওক কেনেকৈ ফিনিচিং দিছে, বহুত ফিনিচিং দিছে। কোনোবাই যদি আমাৰ ওচৰতে এনেকুৱা এখন কিচেন ৰুম বনাব বিচাৰে আৰু যদি টাইলছৰ মিস্ত্ৰী লাগে, আমাৰ মিস্ত্ৰীবিলাকক যোগাযোগ কৰিব পাৰে, নাইবা মোৰ ভিডিঅ'টোত কমেণ্ট কৰিব। যদি আপোনালোকৰ এনেকুৱা টাইলছ লগাবলৈ মন আছে, তাৰপিছত আমাৰ আৰু এজন মিস্ত্ৰী। অ' মিস্ত্ৰী কি কৰি আছে? কি কৰি আছে মিস্ত্ৰী? মাত দিয়া নাইছিল এইটো মিস্ত্ৰীয়ে। অকণমান লাজ কৰিছে দেই, অকণমান লাজ কৰিছে। এতিয়া অলপ এইজন মিস্ত্ৰী অলপ লাজ কৰি দেই, কিন্তু কাম বহুত ভাল কৰে।
কাম একদম যিকোনো বাৰু এনেকৈ পাকঘৰ বনাবলৈ মন আছে তেতিয়াহ'লে আমাৰ মোৰ লগত কণ্টেক্ট কৰিব। তো গাইজ মোৰ